ইফ ইউ লাভ সামওৱান এলছ আপুনি ইমান সহজে আন এজনক কেনেকৈ আই লাভ ইউ টু বুলি কৈ দিয়ে যদি আপুনি কাৰোবাৰ লগত ৰিলেশ্যনশ্বিপত আছে আন এটা ৰিলেশ্যনশ্বিপত কেনেকৈ সোমাই পৰে মানে ইমান কেনেকৈ খেলিব পাৰে মানুহৰ লগত মানুহৰ ফিলিংছৰ লগত আপুনি নিজেও নিজকে ঠগিছে আপুনি যাৰ লগত ৰিলেশ্যনশ্বিপত আছে তেওঁকো ঠগিছে আৰু যাক আপুনি ৰিলেশ্যনশ্বিপত থকাৰ পিছতো বেলেগকৈ প্ৰতিশ্ৰুতি দিছে তেওঁকো ঠগিছে গতিকে আপুনি তিনিজন মানুহক ঠগিছে তিনিজন মানুহক ঠগি আপুনি কেতিয়াও সুখত থাকিব নোৱাৰে সেইটো মনত ৰাখিব ফাৰ্ষ্ট নিজৰ লগত অনেষ্ট হওক নিজক সঁচা কথা কওক নিজকে কৈ চাব সুধি চাব মই ঠিক কৰিছোনে আজি আপোনাৰ লগত সেই একেটা কাম যদি বেলেগে কৰে তেতিয়া আপুনি কিমান আঘাত হ'ব বা কিমান আঘাত পাব তেনেহ'লে আনৰ লগত কেলেই কৰে বাৰু